হাই ফ্ৰেণ্ডছ, এজিআৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম। তো আমি আজি গৈ আছোঁ, আপোনালোকে থাম্বনেইলত চাগে গম পাইছে, কিন্তু আমি আজি হঠাৎ আহিলোঁ। কিবা এটা বেলেগ কাৰণত আহিছিলোঁ, কিন্তু ব্লগ বনোৱা নহ'ল আধাতে, কিন্তু আমি আধাতে বনালোঁ। এতিয়া ক'ত গৈ আছোঁ আপোনালোকে চাই দিয়ক আমাৰ লগত। তো ফ্ৰেণ্ডছ, এই পিছফালে এইটো ৰাস্তা দেখা পাইছে নহয়, এইফালেদি আপোনাৰ সুৰেন দাস কলেজত যায়। সুৰেন দাস আজো সুৰেন দাস কলেজ এইটো ৰাস্তা এইফালেদি যায়। এদিন আহিম বাৰু, এদিন ভালকৈ দেখাম সুৰেন দাস কলেজ। তো ফ্ৰেণ্ডছ, আমি আহি পালোঁ চেঁচা। তো চেঁচাৰ পৰা আৰু বেছি দূৰ নহয়, তো আমি গৈ আছোঁ। চাই থাকক আপোনালোকে আমাৰ লগত। আমি দেখি আছোঁ আপোনালোকক, চাই থাকক। অঁ, আৰু বেছি দিন নালাগে যাবা, পামেই আৰু অলপ গ'লে পাম। তো ফ্ৰেণ্ডছ, এইটো হৈছে আমাৰ আজ্ঞাচুৰী গণেশ মন্দিৰ। এইখনে হৈছে আজ্ঞাচুৰী পাৰ্ক। ইয়াৰে অৰিজিনেল নামটো হৈছে শৰাইঘাট বন স্মৃতি উদ্যান। কিন্তু আমি ইয়াতে আপোনালোকক ভিতৰত দেখালোঁ হয় বহুত কিবা কিবি, কিন্তু এতিয়া কৰোণাৰ কাৰণে বন্ধ কৰি থৈ দিছে। তো আপোনালোকক দেখাব পৰা নাই, কিন্তু নেক্সট টাইম আপোনালোকক চেষ্টা কৰিম আমি দেখাবৰ কাৰণে। কিন্তু আমি আহিছিলোঁ, ইয়াতে মজা মজা বস্তু, মানে চাব লগা বস্তু আছে কিছুমান, আৰু দেখাব লগা বস্তু আছিল আপোনালোকক। তো কৰোণাৰ কাৰণে বন্ধ, কি কৰিব আৰু উপায় নাই। তো নেক্সট টাইম আহিম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। তো যদি পাৰোঁ যদি এতিয়া আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰিছোঁ। বেক কেমেৰাৰে কিছুমান ভিউ দেখাই আছোঁ আপোনালোকক, চাই থাকক। বেক কেমেৰাদি আপোনালোকক ভিউটো দেখাই আছোঁ, চাই থাকক। আমি য'ত আহিছিলোঁ মানে তাতে সোমাব নিদিলে, পাৰ্কখন চাব লগা জেগা আছিল, কিন্তু তোৰ লকডাউনৰ কাৰণে বন্ধ আছে। সেইটো কাৰণত আমি সোমাব পৰা নাই। চেষ্টা কৰিলোঁ, কিন্তু এতিয়া কৈছে যে এতিয়া বন্ধ আছে, যিহেতু সোমাব নোৱাৰে। তো সোমাব পাৰিলে বহুত ধুনীয়া ধুনীয়া বস্তু দেখাব পাৰিলোঁ আপোনালোকক। তো চাই থাককচোন, আমি যেতিয়া পিছফালে ব্ৰহ্মপুত্ৰ নদী চাওঁ, যদি পাৰোঁ আপোনালোকক ব্ৰহ্মপুত্ৰ নদীটো দেখাওঁ আপোনালোকক। এইটো চাই থাকক আমাৰ লগত। তো এতিয়া আমি খোজকাঢ়ি যাই আছোঁ, অলপ আগত যাব লাগে। দেখি থাকিম আপোনালোকক, চাই থাকক। আমি আহি পালোঁ, এতিয়া তলত আছোঁ, ব্ৰহ্মপুত্ৰৰ ওচৰতে দেখাই আছোঁ আপোনালোকক, চাই থাককচোন। চালিয়া তো এতিয়া খোজকাঢ়ি যাই আছোঁ আমি। তো বলকচোন আপোনালোকক আজি দেখাওঁ, আজি ব্ৰহ্মপুত্ৰ নদীখন চাওক। মানে কি, আমি পাৰ্কখন চাব আহিছিলোঁ, কিন্তু পাৰ্কখনৰ পৰা ধুনীয়া ভিউ এটা আহে, কিন্তু পাৰ্কখনৰ ভিতৰত আমাক সোমাব নিদিলে। মানে কি, কৰোণাৰ কালৰ কাৰণে বন্ধ কৰি থৈ দিছে। তো এই কৰোণাই খালে আৰু আমাক। কৰোণাৰ কাৰণে বহুত জেগা আপোনালোকক দেখাব পৰা নাই। তো চাই দিয়ক আমাৰ লগত। আমি আহিছোঁ বহুত কষ্ট কৰি কিনে, এই বালি চালি এইবোৰ চব মানে হেৰি কৰি আহিছোঁ। আমি বালি বগাই যাই আছোঁ এতিয়া বৰ্তমান। পাহাৰৰ নিচিনা হৈছে এইটো, মানে মাটি কাটি থকা গাড়ীবিলাকে আমাৰ ৰাস্তাটো উল্টা হ'ল। কেনেকৈ যাব পাৰি, আমি সেইটো চাইডত যাব দিছিলোঁ, কিন্তু এতিয়া ৰাস্তাটো নাই। তো এই ৰাস্তা বিচাৰি আছে, সি ৰাস্তা বিচাৰি পাইছে না? চাই লওঁ ভালকৈ চাই লওঁ। তো ফ্ৰেণ্ডছ, এইফালে চাওক, কি ধুনীয়া ভিউ এটা আহি আছে, আৰু আপোনাৰ কি ঠাণ্ডা হাৱা এটা আহিছে। ব্ৰহ্মপুত্ৰ নদীৰ ওচৰতে আছোঁ, কিন্তু কাষত গৈ যাব পৰা নাই, ৰাস্তাটো অলপ অসুবিধা আছে। এইবিলাক খাল চালো আছে না, তো সেইকাৰণে যাব পৰা নাই। এইটো ব্ৰহ্মপুত্ৰ নদী, এইটো চাওকচোন আপোনালোকে। আৰু তো সেই পিছফালতে উত্তৰ গুৱাহাটী হয় সেইফালে। সেইখন দলং তাতে ওচৰতে আছে। এই তো ফ্ৰেণ্ড, যি হ'ল যাই পেলাই পাহাৰৰ ওপৰত উঠি পেলাই নাচি থাকো নেকি, তাতে নাই কি পাহাৰৰ ওপৰতে নাচো বাবুল। আজি যিটো জেগা দেখাম বুলি ভাবিছে সেইটো জেগা নহ'ল। নেক্সট চেষ্টা কৰিম আৰু আমি, যদি পাৰোঁ দেখাম। পাৰি, কিন্তু এইফালে নিমি যাব লাগিব। কিন্তু কাপোৰ আমি যাব চেষ্টা কৰি যাব পাৰিম, চেষ্টা কৰি চাওঁ নেকি একবাৰ। নালাগে এতিয়া।
তো ফ্ৰেণ্ডছ এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ ৰাস্তাত অলপ যদি কিবা অলপ পাওঁ খাই পেলাই ঘৰকে যাওঁ এতিয়াতো আকৌ দেখাটো নহ'লে আমাৰ যিটো উদ্দেশ্যত আছে সেইটো বন্ধ হৈ থাকিলে গতিকে এতিয়া আমি ঘৰতে যাওঁ আৰু গধূলি হৈ আহিল লাহে লাহে বলক আপোনালোকে চাই থাকক আমাৰ লগত। তো ফ্ৰেণ্ডছ মোৰ বসন্তী আমাৰ এখন চালিয়াৰ বাচান্তি 220 চালিয়াৰ এখন চালিয়াৰা এইখনে হৈছে আপোনালোকৰ শৰাইঘাট ৰণ স্মৃতি উদ্যান। তো ইয়াৰে ভিতৰত মানে বঢ়িয়া ভিউ আছে, ব্ৰহ্মপুত্ৰটো বঢ়িয়াকৈ দেখা পায় ইয়াৰ পৰা। তো মানে কি কৰোণাৰ কাৰণে এতিয়া বন্ধ আছে, এই গেটখন তালা লগাই থৈ দিছে। তো আমি ভিতৰত যাব পৰা নাই, ভিতৰত বঢ়িয়া ভিউ দেখা পায় মানে ইয়াতে। তো ফ্ৰেণ্ডছ পিছফালে এখন গেট আছে, যদি সেইখন দেখাব সুবিধা আছে তেতিয়াহ'লে আপোনালোক দেখে লওক, যদি নাই সেইটো এনেকৈ যাব লাগিব ঘৰত চাওক কাৰণে অলপ চেষ্টা কৰোঁ দেখাবৰ কাৰণে। কি যে হ'ব কৰোণাটো খাই পেলাইছে একদম চব, কৰিবৰ কাৰণে মানুহ বহুত অসুবিধা আছে, এতিয়া আহিব লগা নাই এইটো কিছুমান বস্তু আছে দেখাব লাগে, কিন্তু ভিতৰত সোমাব পাৰিলে বহুত সুবিধা হ'ল হয়, বাহিৰৰ পৰাই দেখাব লাগিব আৰু আকৌ। তো ফ্ৰেণ্ডছ যিখিনি পাৰোঁ সেইখিনি দেখালোঁ। তো এতিয়া আমি আমাৰ বাচন্তীত উঠি লওঁ, উঠি লৈ পেলাই একদম গোয়িং টু আমাৰ হাজো চন্দ্ৰমা, তাতে এটা কিবা এটা খাই লৈ পেলাই ডাইৰেক্টটো আমাৰ ঘৰ যাম এতিয়া আৰু। তো ফ্ৰেণ্ডছ এটা কথা, এইটো ৰাস্তা যদি ফুল লাইন হয় কিমান সুবিধা হ'লে, আমাৰো নহয় বহুতে অসমৰ ৰাইজৰে সুবিধা হ'লে, কিন্তু ফুল লাইন নহয় কাৰণ বহুত অসুবিধা হৈ আছে। এইটো ৰাস্তা একচুৱেলি ফুল লাইন লাগে, মানে কি বহুত গাড়ী চলে ইয়াতে, নন ষ্টপ গাড়ী চলিয়ে থাকে। ফুল লাইন হ'লে ভাল এইটো ৰাস্তা, সেইটো কাৰণে ভাল। যদি ফুল লাইন হয় তেতিয়াহ'লে অলপ সুবিধাটো বেছি হয়, টাইমটো মেকআপ কৰিব পাৰি, 1 ঘণ্টা জেগাত 40 মিনিটতো আমি গুৱাহাটী পাই যাম সেনেকুৱা আৰু চব ৰাস্তাটো হৈয়ে আছে। আমি আহি পালোঁ চন্দ্ৰমা। তো চন্দ্ৰমাত কিবা এটা খাই লওঁ, আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ আমি ফাইনেলি চন্দ্ৰমা হোটেল আহি পালোঁ। তো এতিয়া কিবা অলপ খাই লওঁ, খাই লৈ পেলাই আপোনালোকক দেখাই আছোঁ বাৰু পিছত চেনি খাই খোৱাত ব্যস্ত পুৰা। বম মজা লাগছে খাই পেলাই, পৰঠা গৰম গৰম পৰঠা মজা। আহিব আপোনালোকক কেতিয়াবা চন্দ্ৰমা। তো ফ্ৰেণ্ডছ আমাৰ খোৱা লোৱা হৈ গ'ল, তো এতিয়া যাওঁ আৰু ৰাতিও হৈ আহিছে। তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম আৰু। তো ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম, আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব, আৰু কাষত থকা ঘণ্টা বটনটো টিপি দিব লাহেকৈ। জয় অসম।